গুড আফটাৰনুন ষ্টুডেণ্টছ। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে উপভোক্তাৰ ভাৰসাম্যতা। ইতিমধ্যে আমি উপযোগিতা বিশ্লেষণৰ সহায়ত উপভোক্তাৰ ভাৰসাম্যতা অধ্যয়ন কৰিলোঁ। আজি আমি নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ সহায়ত উপভোক্তা এজনৰ ভাৰসাম্যতাৰ বিষয়ে আলোচনা কৰিম। নিৰপেক্ষ ৰেখাৰ সহায়ত ভাৰসাম্য অৱস্থাত উপনীত হ'বলৈ উপভোক্তা এজনে দুটা চৰ্ত পূৰ কৰাটো অপৰিহাৰ্য। প্ৰথম চৰ্তটো হ'ল উপভোক্তাৰ বাজেট ৰেখাডাল নিৰপেক্ষ ৰেখাৰ স্পৰ্শক হ'ব লাগিব। অৰ্থাৎ যিটো বিন্দুত উপভোক্তাজনৰ বাজেট ৰেখাডালে নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিব, সেই বিন্দুটোত নিৰপেক্ষ ৰেখাৰ ঢাল আৰু বাজেট ৰেখাৰ ঢাল সমান হ'ব লাগিব। দ্যাট ইজ নিৰপেক্ষ ৰেখাৰ ঢাল ইজ ইকুৱেল টু বাজেট ৰেখাৰ ঢাল। আমি জানো যে নিৰপেক্ষ ৰেখাৰ ঢালক আমি MRSXY বুলি আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। দ্যাট ইজ প্ৰান্তীয় বিকল্পৰ হাৰ, যাক আমি ডেল্টা Y বাই ডেল্টা X বুলিও ক'ব পাৰোঁ। আৰু বাজেট ৰেখাৰ ঢালক আমি PX বাই PY বুলিও আমি এক্সপ্ৰেছ কৰিব পাৰোঁ। অৰ্থাৎ যিটো বিন্দুত উপভোক্তাজনৰ বাজেট ৰেখাডালে নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিব, সেইটো বিন্দুত নিৰপেক্ষ ৰেখাৰ ঢাল ইজ ইকুৱেল টু বাজেট ৰেখাৰ ঢাল, অৰ্থাৎ MRSXY ইজ ইকুৱেল টু PX বাই PY। আৰু দ্বিতীয় আৱশ্যকীয় চৰ্তটো হৈছে যে ভাৰসাম্য বিন্দুত, যিটো বিন্দুত উপভোক্তাজনে ভাৰসাম্য অৱস্থাত উপনীত হ'ব, সেইটো বিন্দুত নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ ফালে উত্তল হ'ব লাগিব। ভাৰসাম্য বিন্দুত কি হ'ব লাগিব? নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ ফালে উত্তল হ'ব লাগিব। এটা চিত্ৰৰ পৰা আমি গোটেই কথাখিনি স্পষ্ট কৰি দিব পাৰোঁ। এই চিত্ৰখনত আমি দেখিম যে X অক্ষত X দ্ৰব্যক মেজাৰ কৰা হৈছে আৰু Y অক্ষত Y দ্ৰব্যক মেজাৰ কৰা হৈছে। বাজেট ৰেখাডালে X অক্ষত M বাই PX বিন্দুত ছেট কৰিছে আৰু Y অক্ষত M বাই PY বিন্দুত ছেট কৰিছে। আৰু আমি এটা নিৰপেক্ষ মানচিত্ৰ দেখিছোঁ। আমি তিনিডাল নিৰপেক্ষ ৰেখা দেখিছোঁ, IC1, IC2 আৰু IC3, হয়নে? এই চিত্ৰটোত স্পষ্ট হৈছে যে উপভোক্তাজনৰ বাজেট ৰেখাডালে নিৰপেক্ষ ৰেখা IC2ক ই বিন্দুত ছেট কৰিছে। দ্যাট ইজ বাজেট ৰেখাডাল ই বিন্দুত IC2 নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিছে, হয়নে? আৰু ই বিন্দুটোত IC2 নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ ফালে উত্তল। দ্যাট মিন্স ই বিন্দুত ভাৰসাম্যতাৰ দুটা চৰ্তই পূৰ হৈছে। অৰ্থাৎ বাজেট ৰেখাডাল নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰিছে এই বিন্দুত, আৰু ই বিন্দুত নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ ফালে উত্তল। আমি স্পষ্টকৈ ক'ব পাৰোঁ যে ই বিন্দুত উপভোক্তাজনে ভাৰসাম্যতাত উপনীত হ'ব, য'ত তেওঁ OX পৰিমাণৰ X দ্ৰব্য তেওঁ উপভোগ কৰিব আৰু OY পৰিমাণৰ Y দ্ৰব্য উপভোগ কৰিব, আৰু তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰিব। যদি আমি বেলেগ কেইটামান বিন্দু লওঁ, ফৰ এক্সাম্পল আমি A বিন্দু ল'লোঁ বা B বিন্দু ল'লোঁ বা C বিন্দু, আমি তিনিটা বিন্দু ইয়াত লৈছোঁ। কিয় উপভোক্তাজনে A বা B বিন্দুত ভাৰসাম্যতা অৰ্জন নকৰে? কিয়নো আমি জানো যে যিকোনো সংযোজন যিটো এটা নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাত থাকে, সেই সংযোজনৰ পৰা উপভোক্তা এজনে কম পৰিমাণৰ সন্তুষ্টি লাভ কৰে। আৰু আমি স্পষ্টকৈ এই চিত্ৰখনত দেখি পাইছোঁ যে A সংযোজন আৰু B সংযোজন নিৰপেক্ষ ৰেখা IC1ত আছে। দ্যাট ইজ এটা নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাত আছে। অবভিয়াছলি উপভোক্তাজনে A বা B বিন্দুত কি হ'ব? ই বিন্দুৰ তুলনাত কম পৰিমাণৰ সন্তুষ্টি লাভ কৰিব। আকৌ C সংযোজনটো যদিও ওপৰৰ স্তৰৰ এটা নিৰপেক্ষ ৰেখাত আছে, C বিন্দুত সংযোজনটো, কিন্তু C সংযোজনটো কি হৈছে? বাজেট ৰেখাডালৰ বাহিৰত আছে। দ্যাট মিন্স C বিন্দুৰ সংযোজনটো উপভোক্তাজনে কি কৰিব নোৱাৰে? লাভ কৰিব নোৱাৰে, কিয়নো এইটো উপভোক্তাজনৰ বাজেটৰ বাহিৰত। অবভিয়াছলি উপভোক্তাজনে ই বিন্দুত কি হ'ব? ভাৰসাম্যতা অৰ্জন কৰিব, কিয়নো ই বিন্দুত ভাৰসাম্যতাৰ দুটা চৰ্তই পূৰ হৈছে। দ্যাট ইজ বাজেট ৰেখাডাল, উপভোক্তাজনৰ বাজেট ৰেখাডাল IC2 নিৰপেক্ষ ৰেখাত কি হৈছে? ই বিন্দুত
ছেট কৰিছে বাজেট ৰেখাডালে, ই বিন্দুত IC2 নিৰপেক্ষ ৰেখাডালক ছেট কৰিছে আৰু ভাৰসাম্য বিন্দুত কি হৈছে নিৰপেক্ষ ৰেখাডাল উৎপত্তি স্থলৰ ফালে উত্তল। চ' ই বিন্দুই হ'ব উপভোক্তাজনৰ ভাৰসাম্য বিন্দু। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।